চ' আপোনালোকে থাম্বনেইল দেখি গম পাইছে মই আজি যাম পুৱামক্কালৈ। চ' পুৱামক্কাটো গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ পশ্চিম দিশত আছে। চ' হাজোত অৱস্থিত। আৰু পুৱামক্কাটো মেইন ৰিজনটো হ'ল আৰবত থকা চৌদি আৰবত থকা মক্কাৰ পৰা 250 গ্ৰাম মাটি আনি পেলাই ইয়াত দিছিল, তাৰ কাৰণে ইয়াৰ নাম হ'ল পুৱামক্কা। কিন্তু আপোনালোকৰ মাজত মই এটা কনফিউজ দেখা পাওঁ যে পঞ্চতীৰ্থ পুৱামক্কাত নপৰে। চ' পঞ্চতীৰ্থৰ কাৰণে মই আপোনালোকক নেক্সট ব্লগত ভিডিঅ' বনাই দি আছোঁ পঞ্চতীৰ্থ কোনবিলাক পৰে। চ' আপোনালোকে মোৰ ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়াহ'লে পঞ্চতীৰ্থ আপোনালোকে 5টা তীৰ্থস্থান দেখা পাব। তো তেতিয়াহ'লে পুৱামক্কালৈ আজি যাত্ৰা আৰম্ভ কৰোঁ, বলক। চাওক ৰাস্তা কেনেকৈ একা বেকা ৰাস্তা, চাওক ৰাস্তাবোৰ কেনেকৈ। একেবাৰে মজা লাগিছে ৰাস্তাটো, একা বেকা ৰাস্তা, বৰ সুন্দৰ লাগিছে ৰাস্তাটো। কিন্তু অকণমান ৰিক্স হয়, কিন্তু গাড়ী চলোৱা যোনে চলাইছে অনন্ত চলাইছে অকণমান ৰিক্স হয়। তথাপিও ৰাস্তাটোত আহি পেলাই ভাল লাগে, একা বেকা ৰাস্তা। তো পুৱামক্কা পামহি অকণমান পিছত, ভিডিঅ'টো চাই থাকিব। আপোনালোকে যদি চাব বিচাৰে কেদাৰ মন্দিৰৰ ৰাস্তা এইভাগে আছে, এই তলত ঘৰবিলাক এইবিলাক ৰাস্তা, কেদাৰ মন্দিৰৰ এইটোৱে ৰাস্তা। চ' এইভাগে কেদাৰ মন্দিৰৰ ওপৰত গুচি যায়। চ' আপোনালোকে এক পাক ঘূৰি গ'লেই হ'ল এইভাগে। চ' এইভাগে পুৱামক্কা আহে। মজা প্লেচ। এইখিনি প্লেচ আছে পুৱামক্কা নাপাতে। চ' ৰাস্তাত আৰু এইভাগে আছে বিট্টু মোৰ বন্ধু, আৰু আগত আছে অনন্ত।
বৰ্তমান পুৱা মক্কা পোৱা নাই, পামহি। ধুনীয়া ৰাস্তাবোৰ চাই আছোঁ আমি, পামহি। চ' ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকে অহা নাই, আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে, আহিলে হ'ল। ধুনীয়া মজা ৰাস্তাবোৰ ভাল, একা বেকাকৈ ৰাস্তাবোৰ ধুনীয়া। চ' একো নহয়, এইবিলাক দুটা হ'ল হিন্দু মুছলিম দুটাৰ আমাৰ মিলন ভূমি হয় পুৱা মক্কা। চ' আপোনালোকে যদি আহিব বিচাৰে আপোনালোকেও আহিব পাৰে। আহি পালোঁ, সেইটো পুৱা মক্কা চেৰি, আৰু পুৱা মক্কাৰ ওপৰত উঠি যাওঁ আৰু অকণমান চাই লওঁ। তো আপোনালোকে চাই থাকিব। এয়া হ'ল পুৱা মক্কা, আপোনালোকক মই দেখাই দিছোঁ কেমেৰাত, চাই লওক। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে কাষত থকা বেল আইকনটো দাবাই দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি জাতিগত হিচাপে যদি কমেণ্ট কৰিব বিচাৰে মোৰ এইটো ভিডিঅ'ত, তেতিয়াহ'লে কমেণ্ট নকৰাটো ভাল, কাৰণ মই এইবিলাক বেয়া পাওঁ। কমেণ্ট নকৰিব প্লিজ, তেতিয়াহ'লে কমেণ্ট নকৰিব আপোনালোকে। চ' আজিলৈ বাই বাই দিছোঁ এইখিনিতে, বাই বাই।